কৰিছোঁ লেট্ৰিনৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ মানে বাহিৰত ইমানেই মানুহ মানে একদম মই ভিডিঅ' বনোৱা মানে একদম এনেকুৱা লাজ লাগিছে তাত মানে কি ভিডিঅ' বনাব সেইটো কাৰণে ভাবিলোঁ লেট্ৰিন হৈ আহি মানে মই লেট্ৰিনৰ পৰা ভিডিঅ' এটা যাওঁ পাইছে তো লেট্ৰিনৰ পৰা ভিডিঅ' আৰম্ভ কৰি পেলাই চাই লওঁ লেট্ৰিন তাৰপৰা ভিডিঅ' আৰম্ভ কৰিছোঁ তেন্তে বন্ধুসকল ব'লক আমি দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ লেট্ৰিনৰ পৰা ব'লক চাওক না কি সুন্দৰ পৰিৱেশ বা গোটেই গছ বন মানে কাষৰ ঘৰবিলাক কি মানে পৰিৱেশ বহুত ভাল হৈছে বন্ধুসকল মানে একদম ৰাস কৰিব আহিছোঁ মানে এনেকুৱা ধুনীয়া লাগিছে দিছে নাই এইফালে এইটো একদম মঞ্চটো ৰাসৰ মঞ্চ ইয়াত এইবিলাক চকী টকী পাতিছে মানুহ বহিব সেইফালে সেয়া তাত ফেশ্বন শ্ব' চলি আছে কিছুমান দোকান আছে দোকান বজাৰ মানে ভিতৰতে চব আৰু এইটো ৰাসৰ মঞ্চ কিমান ডাঙৰ দিছে নাই আৰু এইখনে সেই শিল্পগ্ৰামৰ ভিতৰত ৰাসখন শিল্পগ্ৰামৰ ভিতৰত আৰু এইখন আমি অহা গাড়ীখন এইবিলাক গেছ চেছ ভিতৰত থৈ দি আছে এতিয়ালৈকে উলিওৱাই নাই চ' একদম ফাইনেলি আমি মেকআপৰ ৰুমত পাই গ'লোহি মানে তো মেকআপ ইয়াতে হ'ব মেকআপটো মেকআপ আমি কৰিবলৈ আহি পোৱাই নাই মানুহটো অহাই নাই আমি এনেই আহি আৰু জাষ্ট চাই চোৱা জেগাবিলাক কেনেকুৱানো কি তাকে ব'লক ভিডিঅ'টো চাই থাকিব শেষলৈকে দেই কোনো স্কিপ নকৰিব আৰু একদম আমাৰ ছেটিংছৰ পবিত্ৰতা পূৰা একদম কামত ব্যস্ত হৈ আছে সেইফালেতো পাপু ৰৈ আছে চব মানুহবিলাকে মানে যিবিলাক চাউণ্ড লাইট ডেছ পেন চব মানে আমাৰ দেৰগাঁৱৰ পৰাই গৈছিলে তালৈ চ' গোটেইখিনি মানে মানুহ পৰাৰ পিছত তেওঁলোকে সেয়া নিজৰ নিজৰ কাম পূৰা একদম কামত ব্যস্ত মানে আৰু চাবলৈ সময় নাই একদম মানে সেইটো একদম কংসৰ যিটো ঘৰ মানে সেই ঘৰটো আচলতে বনোৱা হৈছে মানে বনাই আছে আৰু আমাৰ পাপুৱে চাইছে আৰু কিবা কিবি এয়াই আৰু গুৱাহাটী শিল্পগ্ৰামৰ ৰাসৰ মঞ্চ কিন্তু ক'ব লাগিব ইমান ডাঙৰ মঞ্চ আৰু সেই একদম চাউণ্ড ছেট পূৰা ফিটিং কৰি আছে তো মানে পূৰা বিজি হৈ আছে চাউণ্ড ছেটৰ মানুহ পিছত এইজনে উৎপল দা বুলি কোৱা এজন মেইন মানুহ আচলতে ইয়াৰ আৰু এইটো শিল্পগ্ৰামৰ প্ৰথম গেটখন গাড়ী চাৰি লাইন কৰিছে চিকিউৰিটি চব আছে মানে ইয়াতে আৰু সেইটো গড় এটা আছে গড় এটা এইফালে আছে সেয়াই আৰু চাবলগীয়া বস্তু সেইবোৰে ভাল লাগিছে আৰু আমাৰ তাতকৈ বহুত ধুনীয়া পৰিৱেশ ইয়াত পৰিৱেশটো ভাল লাগিছে বহুত চাফা পৰিৱেশ মানে একদম চাওক সেইটো জাপি এটা আঁকি থৈছে একদম মজা আছে ৱালখনত জাপি এটা আঁকি থোৱা আছে তাৰপিছত আমি ফাইনেলি একদম আহি মেকআপৰ ৰুমত পাই গ'লোহি তাত মেকআপ আমি দুটাই মকলাম পাপুৱে পানী চানী খাই লৈছে একদম আৰু পানী খাবলৈ বিচাৰি নাপাব যে সেইকাৰণে পানী চানী খাই লৈছে এইবিলাক কিবা দাড়ি চাৰি উলিওৱা হৈছে বাৰু ঠিক আছে আমি মেকআপত ব্যস্ত মানে হ'ম আৰু হোৱা নাই আৰু শুবলৈ টাইম আছে মেকআপ চেকআপ উলিয়াই হৈছে সেইফালে সেয়া ড্ৰেছ থৈ দিয়া আছে চ' ফাইনেলি আমি একদম মেকআপ কৰিম এতিয়া মেকআপ কৰাৰ পিছত আমি ৰাস দেখুৱাবলৈ চেষ্টা কৰিম ব'লক আমি ৰাসৰ মাজলৈ এতিয়া সোমাই যাওঁ
এই সমস্ত বৃন্দাবনৰ মই কৃষ্ণ নাম মোৰ শংখ আমি হবে নীতি শৰতৰ চন্দ্ৰাৱলী নিশা আমি সকলোৱে একেলগে ৰাসক ক্ৰীড়া কৰোঁ। Thank you.